এইবিলাক চাব লাগে চৰকাৰে, তেওঁলোকে কিবা মিটিং পাতিছে বুলি আৰু গোটেইবিলাক বাছ লৈ যাব নালাগে। আমি যাতে অহা যোৱা কৰিব পাৰোঁ সেইটো এটা সুবিধা ৰাখিব লাগে। যিহেতু অফিচ কাছাৰী একো বন্ধ দিয়া নাই, যাবতো লাগিবই, নগ'লে এবচেণ্ট মাৰিব। গতিকে সেয়াই আৰু এটাটো অপশ্যন ৰাখিব লাগে যে বন্ধ আছে এইকেইটা দিন, তেতিয়াও চলি যাব। বা বাছৰ মানে 50% লৈ যাওক, 50% ৰাখক, যাতে আমি অহা যোৱা কৰিব পাৰোঁ। বা এনেকৈ যে ডাবল ট্ৰিপল ভাড়া লৈ আছে সেইটোৰ ওপৰত হেৰি ল'ব লাগে, চাব লাগে তেওঁলোকে, বা কিবা এনেকুৱা কৰিলেও ব্যৱস্থা ল'ব লাগে। এইটোৱে আৰু আমি বেছি চাফাৰ কৰিব লগা হৈছে, মানে সদায় অহা যোৱা কৰোঁ। অহাকালি আহিব। তো যোৱাকালিয়ে লৈ গৈছে বাছবোৰ, শুনিছোঁ 30 তাৰিখে জমা দিব। তো এইকেইটা দিন আৰু এনেকুৱাকৈ চাফাৰ কৰিব লাগিব আৰু কোনেও প্ৰতিবাদো নকৰে মানুহবিলাকে লগ লাগি।